So dear students, আজিৰ এইখন ভিডিঅ'ত মই সোশিয়াল সায়েন্স ক্লাস 10 মডেল পেপাৰ যিখন আগত আলোচনা কৰিছোঁ সেই ভিডিঅ'টিত 1 মাৰ্কছৰ MCQ আৰু ভেৰি শৰ্ট টাইপ কুৱেশ্যনসমূহ 1 পৰা 45 লৈ ডিছকাশ্যন কৰিছিলোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই লং কুৱেশ্যন ডিছকাশ্যন কৰিম অৰ্থাৎ 4 আৰু 5 মাৰ্কৰ কাৰণে ডিছকাশ্যন কৰিম। সো তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা। সো ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুন আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। সো বলা তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। তাৰে ফাৰ্ষ্ট পাৰ্ট 1 তোমালোকৰ নিউ এডুকেশ্যন পলিচিৰ ব্লুপ্ৰিণ্ট মতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। পেটাৰ্ণটো এনেকুৱাই হ'ব। সো ফাৰ্ষ্ট কুৱেশ্যনটো, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব 4 মাৰ্কছ আছে। ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰিবলৈ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ নীতি প্ৰয়োগ কৰিছিল। বংগৰ ৰাজহুৱা ৰাস্তা ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল। ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল। বহু ছাত্ৰ ছাত্ৰীৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতনো চলোৱা হৈছিল। ৰাজহুৱা সভা সমিতি আদি বেআইনী ঘোষণা কৰা হৈছিল। বংগদেশত ৰাজনৈতিক কৰ্মীসকলৰ বিৰুদ্ধে শ মামলা মোকৰ্দমা ৰুজু কৰা হৈছিল। বংগদেশৰ পৰা প্ৰকৃত যুগান্তৰ বন্দে মাতৰম সন্ধ্যা আদি ভালেমান বাতৰিকাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল। আন্দোলনৰ ভালেকেইজন আগশাৰীৰ নেতা দেশান্তৰিত কৰা হৈছিল নতুবা কাৰাগাৰত ৰখা হৈছিল। নেক্সট কুৱেশ্যন, অথবা লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ লিখা। আঁচনিসমূহৰ প্ৰথম দফাৰ আঁচনিসমূহ এনেধৰণৰ: ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলৰ সৈতে সংলগ্ন অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। খ, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। গ, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। ঘ, অসম প্ৰদেশৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হ'ব। কুৱেশ্যন নম্বৰ 47, সত্যাগ্ৰহ বুলিলে কি বুজা? ইয়াত যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহত প্ৰথম কৌশল প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয় চমুকৈ লিখা। ইয়াৰ উত্তৰ, সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটা হ'ল: পইণ্ট নম্বৰ 1, উত্তৰ বিহাৰৰ চম্পাৰণত মহাত্মা গান্ধীয়ে ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 2, অৰ্থাৎ পইণ্ট নম্বৰ 2, গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ মাত মাতিছিল। পইণ্ট নম্বৰ 3, আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ থিয় দিছিল। এইটো প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহ কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। কুৱেশ্যন নম্বৰ 48, আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? ফাৰ্ষ্ট পইণ্ট, পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল। পইণ্ট নম্বৰ 2, এছ'চিয়েশ্যনৰ স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল। পইণ্ট নম্বৰ 3, বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। পইণ্ট নম্বৰ 4, শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল, সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। কুৱেশ্যন নম্বৰ 49, কি কাৰণত অসমত 1857 পৰা 1858 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। পইণ্ট নম্বৰ 1, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। পইণ্ট নম্বৰ 2, বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল, কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি সময়ত কাৰ্যকৰী কৰিব পৰা নাছিল। পইণ্ট নম্বৰ 3, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। পইণ্ট নম্বৰ 4, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। কুৱেশ্যন নম্বৰ 50, ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, মানৱ সমাজৰ অনবদ্য অৱদান স্বৰূপ যোগবিদ্যা হ'ল ভাৰতৰ এক উল্লেখযোগ্য সাংস্কৃতিক ঐতিহ্য। এই কলাৰ বিকাশ হিন্দু সভ্যতাৰ সময়ৰ পৰাই হৈছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। খ্ৰীষ্টীয় 2য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে তেওঁৰ যোগসূত্ৰ নামৰ গ্ৰন্থখনত যোগবিদ্যাক এক সংহত ৰূপ দিছিল।
তেওঁ এই বিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ সক্ৰিয় পদ্ধতি হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। যোগ বিদ্যাৰ প্ৰয়োজনীয়তাৰ কথা ভাবি ৰাষ্ট্ৰসংঘই 2015 চনৰ 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিছে। অথবা ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। পইণ্ট নম্বৰ 1, ভাৰতীয় স্থাপত্য কলাৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ হৈছিল। পইণ্ট নম্বৰ 2, উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ অৰ্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা। পইণ্ট নম্বৰ 3, ৱাইচাৰ শৈলী মন্দিৰসমূহত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা দেখা যায়। এতিয়া আহিল আমাৰ পাৰ্ট 2 হ'ব লাগিছিল, এইটো আমাৰ পাৰ্ট 2 হ'ব। অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত মানুহৰ কাৰ্যকলাপসমূহ স্থাপন আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ইয়াৰ মূল বিষয়বস্তু হৈছে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু ইয়াৰ লগত পাৰিপাৰ্শ্বিক অৱস্থাৰ সম্পৰ্ক অধ্যয়ন। ইয়াৰ প্ৰধান শাখাবোৰ তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, কৃষি ভূগোল। পইণ্ট নম্বৰ 2, ঔদ্যোগিক ভূগোল। 3, সম্পদ ভূগোল। 4, পৰিবহণ ভূগোল। 5, পৰিকল্পনাৰ উন্নয়ন ভূগোল। 6, বজাৰ ভূগোল আৰু 7, পৰ্যটন ভূগোল। নেক্সট, অথবা গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰা 4টা উপায় উল্লেখ কৰা। পইণ্ট নম্বৰ 1, সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা। পইণ্ট নম্বৰ 2, ৰেফ্ৰিজাৰেটৰ, এয়াৰ কুলাৰ আদিত ক্ল'ৰ'ফ্লুৰ'কাৰ্বনৰ বিকল্প ব্যৱহাৰৰ ব্যৱস্থা কৰা। পইণ্ট নম্বৰ 3, ধান খেতি আৰু পোহনীয়া জন্তুৰ পৰা নিৰ্গত হোৱা মিথেন গেছৰ পৰিমাণ হ্ৰাস কৰা। পইণ্ট নম্বৰ 4, ধনাত্মক বনাঞ্চল ধ্বংস ৰোধ কৰা। এতিয়া হ'ল কুৱেশ্যন নম্বৰ 52, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ লিখা। পইণ্ট নম্বৰ 1, এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে আগুৰি আছে। পইণ্ট নম্বৰ 2, এই মহাদেশত পৃথিৱীৰ ভিতৰত উচ্চতম পৰ্বত হিমালয় অৱস্থিত। পইণ্ট নম্বৰ 3, এই মহাদেশৰ মাউণ্ট এভাৰেষ্ট আৰু গৰ্ডনৰ ষ্ট্ৰিন পৃথিৱীৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় উচ্চতম শৃংগ। পইণ্ট নম্বৰ 4, পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি পামিৰ এই মহাদেশতে অৱস্থিত। পইণ্ট নম্বৰ 5, বলখাজ, বৈকাল, চম্বৰ, ডাল হ'ব লাগিছিল, ডাল, পুলিকট আদি হ্ৰদসমূহো এই মহাদেশত অৱস্থিত। অথবা মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন এনচাৰ তোমালোকে নিজে কৰিবা, এইটো তোমালোকৰ কাৰণে থাকিল। আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই 53 পৰা গোটেইখিনি ডিছকাশ্যন কৰিম। চ' ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।